আৰু কংগ্ৰেছ এতিয়া নগাঁৱৰ পানী ধুবুৰীত ডকাইত এটাক দি দিয়ে। কংগ্ৰেছটো এতিয়া বিজেপিৰ বি টিম। আৰম্ভণি হৈছে হাজোৰ, মোৰ যিটো গৃহ সমষ্টি, হাজোৰ পৰাই আৰম্ভণি হৈছে একেবাৰে আমিন গাঁৱৰ পৰা আৰু ইফালে বঙাইগাঁৱত শেষ হৈছে। বহুত ডাঙৰ সমষ্টি, 20 লাখ ভোটাৰ, 10টা বিধানসভা সমষ্টি। গতিকে হাজো আৰু দুলু আহমেদ বুলি ক'লেতো সেইটো আৰু চিনাকি দিবই নালাগে, আপোনালোকে গম পাইছে। এতিয়া আমি আজি 4 দিনৰ পৰা বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তত, বিভিন্ন সমষ্টিত আমি ৰাইজৰ, আমাৰ অৱশ্যে নিৰ্বাচনটো দেৰি আছে, 7 মে'ত আছে আমাৰ শেষ পৰ্যায়ত। আমি এতিয়াৰ পৰা সক্ৰিয় হৈ গ'লোঁ। আৰু যিহেতু মই দেখিলোঁ যে যুৱ প্ৰজন্মৰ মোৰ প্ৰতি আকৰ্ষণটো বেছি, সেইটো আপোনালোকে ভোটৰ ফলাফলৰ দিনা গম পাব। জয় পৰাজয়টো বাৰু বেলেগ কথা, জয় পৰাজয়টো বৰপেটাবাসী ৰাইজৰ হাতত আছে। বৰপেটাবাসী ৰাইজে সিদ্ধান্ত ল'ব যে সাংসদত এগৰাকী বলিষ্ঠ নেতাক বিচাৰেনে এগৰাকী জ্যেষ্ঠ জনে যিয়ে কথা ক'ব নোৱাৰে, বা মই ফণীভূষণ চৌধুৰী ডাঙৰীৰ কথাই কৈছোঁ। গতিকে তেওঁ বলিষ্ঠ কণ্ঠ হ'বনে দুলু আহমেদ হ'ব, এইটো ৰাইজে সিদ্ধান্ত ল'ব। মই ডাঙৰ কথা জয় পৰাজয়ৰ ক্ষেত্ৰত নকওঁ। এতিয়া মই 4 দিনৰ পৰা মই বিভিন্ন সমষ্টিৰ বিভিন্ন পঞ্চায়তত গ'লোঁ। আজি এতিয়া যেনেকৈ ইয়াত উপস্থিত হ'লোঁ, এইটো পাকা বেতবাৰীত নতুনকৈ অন্তৰ্ভুক্ত হৈছে বিধানসভা। আজি হালদিয়া পঞ্চায়তত ইয়াত আছোঁ, খৰিচলা। গতিকে ইয়াতে আপুনি চাব ৰাইজৰ যিটো মতামত। এতিয়া এই ৰাতি 8:30, 9টা বজাত সাধাৰণতে ৰাজনীতিক বুলি ক'লে আজিকালি মানুহ মানে লগে কৰিব নোখোজে, তাৰ ইমান লেতেৰা ৰাজনীতি আৰম্ভ হৈছে। তথাপি যে এই ৰাইজ ইয়াত ৰৈ আছে দুলু আহমেদক লগ কৰিবৰ কাৰণে, সেইটোৱে মৰম। আৰু বেলেগ ৰাজনীতিতটো ভাল বেয়া সকলোৰে থাকে, জয় পৰাজয় সকলোৰে থাকে, দেখা দিব লাগে ৰাইজক। যিটো কাম মানে ধৰি লওক, মই সৰুৰ পৰাই মানে মই গ্ৰাছৰুটৰ লগত জড়িত থাকোঁ, মই নেতাৰ পিছে পিছে ঘূৰি ফুৰা মানুহ দুলু আহমেদ নহয়। হয়, যিহেতু এটা প্ৰচাৰ মানে অপপ্ৰচাৰ এটা যিহেতু চলি আছে আপোনাৰ বিৰুদ্ধে যে বিজেপিৰ এই ক্ষেত্ৰত আপোনাৰ কি ক'ব? এতিয়া হাজো সমষ্টিত মই কিমান ভোট পালোঁ যোৱাবাৰ? 54,000। অলপ ভোটত পৰাজয় হ'লোঁ। যদি মোৰ বিজেপিৰ লগত মোৰ কিবা সম্পৰ্ক থাকিলে, মোৰ হাজো আসনখন SC কৰি দিলে, মোক খেলিব নোৱাৰা অৱস্থা কৰি দিলে। হাজো বিধানসভা অনুসূচিত জাতিৰ বাবে সংৰক্ষিত, তাততো মই খেলিব নোৱাৰোঁ। যদি মোৰ বিজেপিৰ লগত ভাল সম্পৰ্ক থাকিলে মইতো মোৰ ছিটটো ঠিক কৰি ল'লোঁ হয় আগে, সেইটোতো পাৰা নাই। গতিকে এইবিলাক A টিম, B টিম, C টিম এইবিলাক কংগ্ৰেছে বেছিকৈ জানিব, মই নাজানো পাই, মই বুজি নাপাওঁ, মই দলতে নাই। কাৰণ কি কাৰণে আপোনালোকে ভাবে নেকি দুলু আহমেদ ইমান তলৰ পৰ্যায়ৰ নেতা নেকি? 16-17টাকৈ দল আছে, কোনো দলৰ প্ৰস্তাৱ নাই বুলি ভাবে নেকি? আৰু মই কি বি টিমৰ কথা কওঁ? এইবিলাক যিবিলাক মন্ত্ৰী MLA হৈছে, এইবিলাক মই চলোৱা হয় এটা সময়ত। মই নাম নকওঁ, ক'লে বেয়া দেখি। যুৱ কংগ্ৰেছত ময়ো আছিলোঁ, যিবিলাকক মই চলাইছিলোঁ সেইবিলাকৰ আকৌ মই বি টিম হ'ব দৰকাৰ নাই। এই বি টিমটো আপোনালোকে কংগ্ৰেছত বিচাৰি পাব বেছিকৈ। যিগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী আপোনাৰ ৰাইজক সুধিব, সেই প্ৰাৰ্থীগৰাকী কোনো চিনিয়ে নাপায়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰক্ষেপিত প্ৰাৰ্থী। আৰু যিগৰাকী মুখ্যমন্ত্ৰীয়ে বৰপেটা আৰু ধুবুৰীত আহিলে বাংলাদেশত আহা বুলি কয়, তাত আপোনালোকৰ উন্নতি ক'ৰ পৰা হ'ব? বাংলাদেশ বুলি ভাবে এইখন, হয়নে? এতিয়া আপোনালোকে যে কৈ আছে যে মানে মোৰ নিৰ্বাচনটোত উমকক সহায় কৰিব, আৰু কোনে কাক সহায় কৰে সেইবিলাক ফলাফলেই ক'ব। ফলাফলটো দিয়া নাই, আপোনালোকে আগে ফলাফলটো দিব নোৱাৰে। আকৌ কৈ আছোঁ, মুখ্যমন্ত্ৰীৰ লগত মোৰ মুকলি সংঘাত। মুখ্যমন্ত্ৰী মোৰ সমষ্টিটোত SC কৰি দিলে। এটা লোকসভাত 2টা সমষ্টি SC হৈছে, কেতিয়াও আজিলৈ ঘটনা নাই এইটো। আজিলৈ চাব, এটা লোকসভাত 10টা বিধানসভা সমষ্টি থাকে, তাত কিন্তু 2টা বিধানসভা SCৰ কেনে নহয়। এইবাৰ বৰপেটা লোকসভাত হাজো SC কৰিলে, বৰপেটা টাউনটো SC কৰি দিলে, অন্যায়ভাৱে কৰি আছে। গতিকে মইতো মোৰ নিজৰ ভোটাৰ বা নিজৰ মোৰ হাজো সমষ্টিৰ যিসকল শুভাকাংক্ষী, সেইসকলক মই বাদ দিছোঁ। আৰু মই মুখ্যমন্ত্ৰীৰ লগত মোৰ ঘনিষ্ঠতা হ'ব কোনো মোৰ দৰকাৰো নাই। আৰু কংগ্ৰেছত থকাৰ পৰাই মোৰ তেখেতসকলৰ মই বিৰুদ্ধে আছিলোঁ। কংগ্ৰেছত থকাৰ পৰাই 2011 চনত মোৰ দলীয় প্ৰাৰ্থীও কৰ্তন কৰিছে। গতিকে এইবিলাক আপোনালোকে যেতিয়া কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী আহিব, হয়তো দুদিনৰ পিছত দেখাও নাপাব, কাৰণ সকলোৱে গম পাই গৈছে এইগৰাকী হৈ গ'ল মুখ্যমন্ত্ৰীৰ প্ৰক্ষেপিত প্ৰাৰ্থী। 2 বছৰত দেখা নাপাব। এতিয়া এইবাৰ মূল যুঁজখন হ'ব ফণীভূষণ চৌধুৰী আৰু দুলু আহমেদৰ মাজত। দুলু আহমেদৰ দুলু আহমেদৰ পৰিচয় সকলোৱে জানে। যোৱাবাৰ মই যে হাজোত, আপুনি ভাল প্ৰশ্ন কৰিছে, যোৱাবাৰ মই হাজোত যে নিৰ্বাচন খেলিলোঁ, ক'ৰ পৰা খেলিছিলোঁ? জাহাজৰ চিনত। জাহাজৰ চিনটো ইণ্ডিপেণ্ডেণ্ট, মই ক'লোৱে। জাহাজৰ চিম্বলটো জাতীয় পৰিষদৰ নহয়। আৰু মই যোৱাবাৰ 54,000 ভোট হাজোত যেতিয়া পাইছিলোঁ, সেই ভোটখিনি জাতীয় পৰিষদৰ ভোট এইকাৰণে নহয়, হাজোৰ কাষৰ চেঙা সমষ্টিত জাতীয় পৰিষদে 800 ভোট পাইছে, ছয়গাঁৱত 1100 ভোট পাইছে। গতিকে মই 54,000 কেনে পালোঁ? মই ৰাইজৰ লগত আছোঁ কাৰণে মই 54,000। এইবাৰো মই ৰাইজৰ লগত আছোঁ। এই নিৰ্বাচনত জয় পৰাজয় পিছৰ কথা।
এতিয়া এতিয়া আপুনি বৰপেটা লোকসভাত যিহেতু ইলেকশ্যন খেলিব ৰাইজক আপুনি ভোটাৰসকলক আপুনি কি মেছেজ দিব বিচাৰে ভোটাৰসকলক মই এটাই মেছেজ দিম যে আপোনালোকে বিবেক ভোট দিয়ক বিবেক ভোট বিবেক ভোটৰ কথা যেতিয়া ভোটাৰসকলে চিন্তা কৰিব মইতো অলপ আগে ক'লোৱে এগৰাকী চৰকাৰৰ মুৰব্বী মুখ্যমন্ত্ৰীয়ে যদি কয় ধুবুৰী আৰু বৰপেটাত আহিলে বাংলাদেশত অহা যেন লাগে তেতিয়া আপোনালোকৰ গাত লাগে নে নালাগে তাৰমানে আপোনালোক বাংলাদেশী নেকি মোৰতো উত্তৰটো তেনেকুৱা হ'ব এতিয়া মই বেছিকৈ ক'লে আকৌ মোৰ ওপৰত গোচৰ টোচৰ দি দিব মইতো গোচৰ টোচৰ ভয় নাখাওঁ এইবিলাক আপোনালোকে মুখ্যমন্ত্ৰীক সোধক যে আজিলৈ কিয় অহা নাই এতিয়া প্ৰচাৰত আহিব ডাঙৰ ডাঙৰ হেলিকপ্টাৰ লৈ আহিব ডাঙৰ ডাঙৰ ভাষা দিব দুলু আহমেদক গালি গালাজ পাৰি যাব আপোনালোকক বাহ দি কেনে তামাম ভোটটো দিব দিয়াৰ পিছত গম পাব যে ইয়াতে ভোট বিভাজন কৰি আকৌ সাম্প্ৰদায়িক কথা কৈ কেনে প্ৰাৰ্থীগৰাকীক জিকাই লৈ গুচি গৈছে মই সেইটোৰ ওপৰতে কৰিম গতিকে এটা কথা নিশ্চিত থাকক কোনে কি কৈ আছে মোৰ সেইটো জনা দৰকাৰ নাই মোৰ লক্ষ্য উদ্দেশ্যটো হৈ গ'ল এইবাৰ বৰপেটা লোকসভা আসনখন দখল কৰা ৰাইজৰ সহযোগ আছে মোৰ তাত যুৱ প্ৰজন্মৰ আকৰ্ষিত হৈছে যুৱ প্ৰজন্মৰ প্ৰথম পচন্দৰ প্ৰাৰ্থী দুলু আহমেদ বুলি ছ'চিয়েল মিডিয়া গৰম হৈ আছে গতিকে এতিয়া দল চলৰ কথা অহা নাই ইয়াতে আৰু মই আকৌ কৈছোঁ যে দলৰ প্ৰস্তাৱ বহুত আছে কিন্তু মই আৰু ৰাজনীতি আৰু এই দলীয় ৰাজনীতিত মানে মোৰ ইচ্ছা নাই মই নিজা শক্তিটো ৰাইজৰ সহযোগত দেখাব খোজোঁ এইটো মোৰ নিৰ্বাচন নহয় কিন্তু ৰাইজৰ নিৰ্বাচন ইয়াতে আপোনালোকে মইতো যিটো অঞ্চলত আহিছোঁ দলীয় শক্তিত কিবা বিৰক্তি ভাৱ আহিছে নেকি বৰ্তমান মইতো আজি 2-4 দিন আগে মই ক'লোৱে কাৰণ আমি ৰাষ্ট্ৰীয় দল বাদ দি ৰাষ্ট্ৰীয়ত বহুত ডাঙৰ ডাঙৰ পদবীত আছিলোঁ য'ত ৰাহুল গান্ধী সভাপতি হৈ আছিলে তাত মই সদস্য হৈছিলোঁ এখন কমিটিত তাৰপিছত ৰাষ্ট্ৰীয় দল বাদ দি আঞ্চলিক দল ৰাইজৰ কাৰণে আহিছিলোঁ আঞ্চলিক দল এটাত যে অসমৰ কিবা হওক কিন্তু যেতিয়া আকৌ সেই দলটোৱে কংগ্ৰেছৰ ভৰিত পৰি দিয়ে তেতিয়া সেই দলটোৰ প্ৰতি আৰু মোৰ ভাল ভাৱ নাথাকিব বহু দলৰ প্ৰস্তাৱ আছে মই নাম নকওঁ দলীয় ৰাজনীতিত মই নাই শেষ নিৰ্বাচন খেলিম ৰাইজে যদি কয় যে না দুলু আহমেদ যোগ্য প্ৰাৰ্থী দুলু আহমেদক পঠাব লাগে স্বাধীনতা চবৰে আছে মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই আজি কেইদিনমান আগতে কৈছিলে যে তেখেতসকলৰ 50,000 বা 70,000 ভোট লোকসভা এটাত আছে এটা লোকসভাত মোৰ হৈ গ'ল হাজোতে এটা বিধানসভাতে মোৰ 54,000 ভোট আছে গতিকে মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই যদি খেলিব পাৰে দুলু আহমেদে কিয় খেলিব নোৱাৰে দুলু আহমেদটো স্থানীয় বহুতে এইটো বুজা নাই যে হাজো সমষ্টি বৰপেটা সমষ্টিত অন্তৰ্ভুক্ত হৈছে মই এতিয়া বৰপেটাৰ ভোটাৰে গ'লোঁ লোকসভাৰ নে আপোনালোকে বিচৰা নাই মোৰ নে অধিকাৰ নাই মোৰতো নিশ্চয় অধিকাৰ আছে কংগ্ৰেছে নগাঁৱৰ পৰা ধৰি আনি কেনে ডকাইতবিলাকক আনি ধুবুৰীত দি দিছে নামটো আৰু নগাঁৱৰ পৰা ধুবুৰীত দিয়া মানে প্ৰাৰ্থীৰ নামটো আৰু গম পাইছে আৰু মই নক'লোঁ আৰু আপোনালোকে জানিব এইটো ৰকিবুলৰ কথা কৈছোঁ মই নিজৰ সমষ্টিত খেলিলে আপোনালোকৰ দায় লাগে আৰু কংগ্ৰেছে যেতিয়া নগাঁৱৰ পৰা আনি ধুবুৰীত ডকাইত এটাক দি দিয়ে গড় হত্যাকাৰী এটাক দি দিয়ে তেতিয়া আপোনালোকৰ দায় নালাগে সেইবিলাক বাতৰি কৰক ৰাইজে ভাল পাব কংগ্ৰেছ বুলি কোনো কথা নাই কংগ্ৰেছটো এতিয়া বিজেপিৰ বি টিম এই এখেতে যিটো কথা কৈছে বি টিমেৰে ভৰি পৰিছে আজি যোগদান কালি যোগদান পৰহি যোগদান বিধায়কে যোগদান কৰিছে প্ৰাক্তন সাংসদে যোগদান কৰিছে আকৌ মাজে মাজে শুনো সভাপতি বোলে যোগদান কৰিব মই নাজানো কথাটো সঁচা নে মিছা